ধুনীয়াকৈ বনাই আছোঁ আৰু ৰাতিপুৱাই খানাটো। এতিয়া বনাই আছোঁ অমিতা, আলু, পিঁয়াজ আৰু কালি থকা অলপ মাংস। যা স্কুল যাওঁ, বাই। এতিয়া লগাই দিছোঁ পিঁয়াজ। এতিয়া পিঁয়াজটো অকণমান ৰঙা হৈছে। তাৰপৰা কালি যিহেতু মাংসখিনি ভাজি থোৱা আছে, সেইকাৰণে অমিতা আলুখিনি আগে ভাজি লৈছোঁ, তাৰপিছতহে মাংসখিনি দিয়া হ'ব। এইটো বম ডাঙৰ ঘৰৰ জাহাজী কল দেই গাইছ। যিহেতু এতিয়া অলপ অলপকৈ সিজিছে আৰু অলপ সিজিবৰ কাৰণে এতিয়া লৰাই বগৰাই দিছোঁ দেই গাইছ। তাৰপৰা গাইছ এতিয়া দি দিছোঁ অলপ হালধি। তাৰপৰা গাইছ দি দিছোঁ অলপ নিমখ। এতিয়া উলট পালট কৰি অলপ লৰাই দিছোঁ দেই। এতিয়া যিহেতু ৰঙা হ'ল অলপ, এতিয়া থকা মাংসখিনি দি দিছোঁ। এতিয়া গাইছ অকণমান ৰেড চিলি দি দিছোঁ আৰু লগতে অলপ মিট সৰহকৈ পৰিব। বাকী অলপ সিজিবৰ কাৰণে স্লাইটকৈ পানী অলপ দি দিছোঁ। এতিয়া মছলাটো সোমাই যাব ধুনীয়াকৈ। এতিয়া গাইছ হৈ গৈছে আৰু দেই।